আজি প্ৰিয়জনৰ কাৰণে মোৰ এটা টপিক আপোনালোকে নিশ্চয় শুনিব, শেষলৈকে চাব। বহুত কষ্ট হয়, বহুত দুখ, বহুত বেদনা মনত, কাক কম ক'বলৈতো কোনেও নাই। এই টপিকটো শুনি লওক। হৃদয়খনটো মোৰ ভাঙি গৈছে, হৃদয়ৰ দৰ্জাখনতো মামৰ লাগি গৈছে, কিন্তু কোনোবাতো আছে মামৰ দৰ্জাখন খুলিব। হৃদয়খনটো এটা ঘৰ, হৃদয়ত লাগি থকা পুৰণা ফটোবোৰ আঁতৰাই নতুন কিবা লগাব পাৰে। হয় মানিছো কষ্ট হৈছে হৃদয়খন ভঙাত, হয় মানিছো কষ্ট হৈছে হৃদয়খন ভঙাত। কোনোবাতো আছে মাত্ৰ মোকেই দেখিব, মাত্ৰ মোকেই চাব। তেওঁ ক'ব যে তোমাৰ হাঁহিটো, তোমাৰ ফেচটো, তোমাৰ চেহেৰাটো বহুত সুন্দৰ, কিন্তু আপোন নহয়। তেওঁ ক'ব আপোনটো মাত্ৰ আগত। তেওঁ ক'ব এই সুখ মোৰ, কিন্তু মই নহয়। তেওঁ ক'ব কোনোদিন মই এতিয়া দেখো তোমাক, চকুত নপৰে তোমাৰ ছবি। ক'ব মোক তোমাৰ চকুৰ লগত, তোমাৰ দিমাগত মই দেখো, কিন্তু মাজত মাত্ৰ এটা পৰ্দা আঁৰি থোৱা আছে। নতুন প্ৰেমৰ ইয়াক কি পৰিণতি।